কলগছৰ জুচ আজিকালি বহুতেই জনপ্ৰিয় হৈ পৰিছে। বন্ধু বান্ধৱসকল, আহকচোন আজি জানো আমি কলগছৰ জুচ কেনেদৰে প্ৰস্তুত কৰা হয়। এয়া চাওক কলগছজোপা, এয়া মই কাটিবলৈ লৈছোঁ আৰু এই কলগছজোপা কাটি ইয়াৰ পৰা ধুনীয়াকৈ জুচ উলিয়াম। আৰু কি কি কাৰণত এই কলগছৰ জুচ উপকাৰী হয় সেইকাৰণে সেই বিষয়ে আপোনালোকক জনাই কোৱা হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কৈ গৈছোঁ। এয়া চাওক কলগছ কাটোতেই এইবিলাক ধুনীয়াকৈ ৰস ওলাইছে, টোপা টোপাই পৰি আছে। কলগছজোপা কাটি লৈ এনেকৈ ইয়াত এটা ধুনীয়াকৈ গাঁত কৰিব লাগে। এই গাঁতটো কৰোঁতে আপোনালোকে যিমান পাৰে সিমান দ কৰিবলৈ চেষ্টা কৰিব। এনেকৈ ইয়াতে গাঁত এটা মানে ইয়াত কাটি উলিয়াব। আৰু কলগছজোপা বিশেষকৈ মানে ডিল নপৰা হ'ব লাগে, কলৰ থোক নপৰা হ'ব লাগে, তেতিয়া বেছি ভাল। আৰু আপোনালোকে এটা কথা মন কৰিব, জাহাজী কল আৰু যিটো আমি কাঁচকল বা চব্জি কল বুলি কওঁ, সেই দুজোপা কলৰ বাহিৰে আপোনালোকে যিকোনো কলগছৰ মানে এনেকৈ জুচ উলিয়াই খাব পাৰিব। কিয়নো জাহাজী কল আৰু যিটো কাঁচকল বা চব্জি কল বুলি কওঁ, সেই কল দুজোপাৰ ৰসটো বহুত কেঁহা হয়, সেইকাৰণে আপোনালোকে খাব নোৱাৰিব। আৰু এয়া চাওক কেনেকৈ কাটি পিনে উলিয়াবলৈ চেষ্টা কৰা হৈছে। আপোনালোকে ধুনীয়াকৈ এই কলজোপা কাটি লৈ ডিল নপৰা আৰু কলৰ থোক নপৰা এজোপা কল বিচাৰি ল'ব। আৰু কিয়নো তাত এটা মানে মাজতে কলডিল পৰা যিটো মানে ডিলৰ মাজৰ মজিকাটো, সেইটো থাকিলে মানে আপোনালোকৰ পানীখিনি সিমান ভাল নহ'ব, টেষ্টিং নহ'ব, তাত এটা কেঁহা বস্তু উৎপন্ন হয়। সেয়ে আপোনালোকে তেনেকুৱা ডিল নপৰা কল এজোপা বিচাৰি ল'ব। আৰু কল এনেকৈ চব যিমান পাৰে সিমান গাঁত কৰিব। আৰু এইবিলাক কিয় খাব লাগে, কোন কোন লোকে এইবিলাক খালে ভাল হয় আৰু কি কি ফাইদা হয়, কি কি লাভ হয়, সেয়া সকলোবিলাক উপকাৰিতাৰ বিষয়ে আপোনালোকক বুজাই ক'ম। এয়া চাওক যেতিয়া গাঁত কৰি দিলোঁ, তাত অট'মেটিক পানীবিলাক ইয়াত জমা হৈ গৈছে। আপোনালোকে দেখিছে এনেকৈ ধুনীয়াকৈ কাটি লোৱাৰ পিছত আপোনালোকে কলপাতেৰে এই যি গাঁতটো পানী য'ত জমা হ'ব, সেয়াত আপোনালোকে ধুনীয়াকৈ ঢাকি ভালকৈ টাইটকৈ বান্ধি দিব, যাতে একো কীট পতংগ বা সাপ ইয়াত সোমাব নোৱাৰে। ধুনীয়াকৈ বান্ধি দিব আপোনালোকে। তাৰপিছত ধুনীয়াকৈ বান্ধি দিব লাগে এনেকৈ, যিকোনো ৰছীয়ে বা কলগছৰ ঠাৰিৰে হ'লেও বান্ধিব পাৰি। চাওক এনেকৈ ধুনীয়াকৈ বান্ধি দিব লাগে। তাৰপিছত পিছদিনাখন 24 ঘণ্টা এনেকৈ এৰি দিব লাগে। 24 ঘণ্টা এৰি দিয়াৰ পিছত পিছদিনাখন আপোনালোকে ইয়াৰ পৰা এই ৰসখিনি বা জুচখিনি উলিয়াই খাব পাৰে। চাওক মই পিছদিনাখন উলিয়াবলৈ গৈছোঁ। আপোনালোকে এখন চাকনি লৈ ল'ব আৰু কিবা এটা পাত্ৰ লৈ ল'ব, আৰু কিবা এনেকুৱা হেতা এখন বা যিকোনো এটা গিলাচে হ'লেও বা কাপ এটাই হ'লেও ধুনীয়াকৈ উলিয়াব আৰু চাকনিখনৰ ওপৰত ঢালিব। তাৰপিছত চাকনিৰে ভালকৈ চাকি ল'ব। চাওক ধুনীয়াকৈ এনেকৈ কৰা হৈছে। আৰু কিয় খাব লাগে বন্ধু বান্ধৱসকল, সেই বিষয়ে ক'বলৈ লৈছোঁ। বিশেষকৈ এমিনিয়াত ভুগি থকাসকলে, যিসকলৰ দেহত তেজৰ পৰিমাণ কমি যায়, সেইসকল লোকে এই মানে জুচ খাব পাৰে। আৰু আপোনালোকক তাৰ আগতে আৰু এটা কথা ক'বলৈ পাহৰিছোঁ, সেয়া হৈছে এই যেতিয়া নেকি ইয়াত গাঁতটো খনা হয়, গাঁতটো খানোতেই তাত আপোনালোকে 1 চামুচ মিঠি গুটি আৰু 1 চামুচ জিৰা গুটি আপোনালোকে ঢালি দিব পাৰে। চাওক ধুনীয়াকৈ পানীখিনি মানে কলগছৰ পৰা ওলোৱা জুচখিনি তৈয়াৰ হৈ গৈছে। যিসকলৰ কিডনী ষ্ট'ন হৈছে সেইসকলে এই জুচ খাব লাগে। প্ৰতিদিনে এগিলাচকৈ আপোনালোকে খাব পাৰে। ৰাতি খাব নালাগে, কিন্তু এইবিলাক জুচ আপোনালোকে এই জুচটো দিনত খাব, ৰাতি কেতিয়াও নাখাব এইটো জুচ। আৰু এগিলাচকৈ খাব, আৰু কিবা এটা খাই ল'লে ভাল হয়। কিবা এটা খাই লোৱাৰ পিছত খাব লাগে, খালী পেটত খাব নালাগে পাৰিলে। আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে এই জুচ খালে, মানে ছালৰ চমকনি বৃদ্ধি পায় আৰু ছালৰ যিকোনো বেমাৰ ইনফেকশ্যনবিলাকো দূৰ হয়। আৰু যিবিলাকৰ নেকি বেছি গৰম দিনত, আজিকালি গৰম দিনত বেছিকৈ গৰম অনুভৱ কৰে, দেহাটো বহুত জলদি গৰম হৈ যায়। আৰু যিসকলৰ এচিডিটি প্ৰব্লেম আছে, বহুত এচিডিটি বাঢ়ি গৈছে, সেইসকল ব্যক্তিও খাব পাৰে। বন্ধু বান্ধৱসকলে এয়াই ভিডিঅ'টো আছিল। ধন্যবাদ, শ্বেয়াৰ কৰি দিয়ে যেন।